বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা দুখৰ খবৰ। বন্ধু বান্ধৱীসকল, কালিলৈ অৰ্থাৎ 20 ছেপ্টেম্বৰ দিনাখন বৰষাৰাণী বিষয়াৰ জন্মদিন। বৰষাৰাণী বিষয়াৰ জন্মদিনৰ আগদিনাই বৰষাৰাণীৰ জীৱনলৈ নামি আহিলে দুখবৰ। বন্ধু বান্ধৱীসকল, বৰষাৰাণী বিষয়াই পিতৃক হেৰুৱালে আজিৰ দিনটোতে। বৰষাৰাণী বিষয়াই পিতৃক হেৰুৱাই দুখত ভাগি পৰিছে আৰু ছ'চিয়েল মিডিয়াত বৰষাৰাণী বিষয়াই লিখিছে, এজন পিতৃ হেৰুৱালোঁ আজি। ইমান হঠাৎ এনেকৈ গুচি যাব বুলি সপোনতো ভবা নাছিলোঁ। মোৰ কন্যাদান কৰিবলৈ যেন অপেক্ষা কৰি আছিল। পাপা, আপুনি য'তেই আছে কুশলে থাকক, আমাক আশীৰ্বাদ কৰিব। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।